টাইম চাও কেতিয়া বাজি আমি ৰাতিপুৱা 4:30 বজাত আইছোঁ মানে ৰাস চাই ৰাস মানে ৰাসত ধুনীয়া ভাওনা এতিয়া মানে আহি আমি খোৱা নাই আৰু এতিয়া পাপু খোৱা নাই পাপু তাৰমানে এতিয়া মাছ আনিব যাব অঁ সিও খোৱা নাই এতিয়া মানে আমি মাছ আনিব যাম বজাৰত পাপু মোক বজাৰত লৈ যাবা এতিয়া পাপু আহি গ'ল আমি জাজিমুখ গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈ আছোঁ অলপ পিছত মাছ চাম আপোনালোককো দেখাম এতিয়া ৰাতিপুৱা 5:30 বজাত ইমান ধুনীয়া পৰিৱেশ মজা কি ঠাণ্ডাই দৰ্জা মাৰিছে আপু তালা মাৰিলে এইটো বহুত 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 বেছি ধুনীয়া দৃশ্য হয় নদীৰ পাৰত ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ একচুৱেলি আমি যান্ত্ৰিকতাৰ মাজত ইমান বেছিকৈ ডুবি গৈছোঁ যে আমি এই পৰিৱেশটো উপভোগ কৰিবলৈ পাহৰি গৈছোঁ আমি এতিয়া ৰাতিপুৱা মোৰ ঘৰত ৰাতিপুৱা 5 বাজিছে আমি 5 বজাত ওলাইছোঁ এই মুহূৰ্তটোৰ যিটো প্ৰাকৃতিক পৰিৱেশ এইটো ইমান এটা ধুনীয়া লগা পৰিৱেশ নহয় চালে চাই থাকিবলৈ মন ভাল লাগে আৰু ইমান ধুনীয়াকৈ বিশুদ্ধ নিৰ্মল বতাহ বলি আছে আমি জাষ্ট ঘৰৰ পৰা ওলাইছোঁ এনেকুৱা এটা জেগালৈ যাম যিটো জেগাত আমি এইটো এতিয়া ডিচেম্বৰ মাহ ছিজন চলিছে বনভোজৰ গতিকে বনভোজ আৰু কিছুদিনৰ পিছত বনভোজৰ পাৰ্টি এইটো সময়ত আহে গতিকে আমি আজি চামগৈ মৰ্ণিং টাইমটো এনজয় কৰিম দৰ্জাখন দি দিয়া লাগে দৰ্জা দিয়া ক'ত আৰু দৰ্জা দিয়া এই টানিয়া না ফুলপা গাদা প্ৰকৃতিৰ সৈতে আমাৰ নিৰিবিলি বন্ধুত্ব আছে আমি প্ৰকৃতি আপোনালোকক দেখুৱাম আমাৰ বন্ধুত্বটো সদায় আছেই আজি আপোনালোকৰ লগত প্ৰকৃতিক চিনাকি কৰি দিম ঠাণ্ডা ঠাণ্ডা আমিতো গাড়ীত আহিছোঁ ৰাতি টোপনি ক্ষতি কৰি এতিয়া ৰাতিপুৱা অলপ ফূৰ্তি কৰিব আহিছোঁ ন আচ্ছা ফ্ৰেণ্ডছ প্ৰাঞ্জিতাইটো আপোনালোকক ক'লে যে মানে যোৰহাট গৈ আছোঁ আৰু কিয় যোৰহাটলৈ গৈ আছে সেই কথাটো আপোনালোকক দেখুৱাম বুলি ক'লে চ' প্ৰাঞ্জিতা যোৰহাটলৈ আহিছিলে মোৰ ঘৰলৈ মোৰ ঘৰ যোৰহাটত তিয়ক সেই ঠাই য'ত আমাৰ অসমৰ ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ঘৰ মই বিনন্দ চন্দ্ৰ বৰুৱাৰ নিচেই কাষতে মোৰ ঘৰ তেওঁৰ যি পুৰণা ঘৰ তাৰ ঠিক ওচৰতে মোৰ ঘৰ আমি প্ৰাঞ্জিতাক আমন্ত্ৰণ জনাইছিলোঁ একচুৱেলি আমাৰ গাঁৱত ৰাস আছিল তো ৰাসলৈ বুলি প্ৰাঞ্জিতাক মই নিমন্ত্ৰণ কৰিছিলোঁ প্ৰাঞ্জিতাই মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ঘৰলৈ আহিলে ৰাস চালে আৰু লগতে ৰাসৰ কিছু ভিডিঅ'ও কৰিছে ৰাসৰ ভিডিঅ' আপোনালোকক দেখাব এতিয়া কথা হ'ল কি গোটেই ৰাতি ৰাসৰ মোৰ দায়িত্ব অলপ আছিল ৰাসৰ দায়িত্বও কৰিলোঁ আৰু মোৰ অভিনয় অকণমান আছিল সৰুকৈ সেয়াও কৰিলোঁ সেইখিনি কৰাৰ পাছত আমি যেতিয়া ঘৰলৈ শুবলৈ আহিলোঁ দুইজন বন্ধু যেতিয়া লগ লাগিলোঁ মাইনা আছে দেই আমাৰ লগত মাইনা আছে তো মাইনা শুব খুজিছিলে তো আমি দুইজনে কথা আৰম্ভ কৰিলোঁ ইমানেই কথা পাতোঁতে আমাৰ কথা শেষ নহ'ল কিন্তু ৰাতি শেষ হৈ গ'ল আমি ডিচিশ্যন এটা ল'লোঁ যে আমাৰ ঘৰৰ নিচেই কাষতে ব্ৰহ্মপুত্ৰৰ পাৰত যি পুৱাৰ প্ৰাকৃতিক পৰিৱেশ সেই পৰিৱেশটো আমি চাই আহোঁ সেইবুলি প্ৰাঞ্জিতাই মই পটককৈ সিদ্ধান্তটো কৰি আমি দুইজন ইয়ালৈ আহিলোঁ এতিয়া আমি ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈ আছোঁ লগত মাইনা শুই আছিল ব্লেংকেট দাঙি মাইনাক উঠাই লৈ আহিছোঁ এতিয়া আমি ব্ৰহ্মপুত্ৰৰ পাৰত সেই ঠাইলৈ যাম যি ঠাইত আজি 2022 চন চলি আছে 2022 চন এই শেষ হওঁ আৰু হয়তো 5 বছৰৰ ভিতৰত এই ৰাস্তাৰে এই ঠাইত যি ঠাইত আমি আজি থিয় হ'ম তাত ব্ৰহ্মপুত্ৰৰ ওপৰত যোৰহাট আৰু মাজুলী সংযোগী দলংখন বনিবলৈ গৈ আছে খুব সোনকালে আমি যোৰহাটৰ পৰা মাজুলী সংলগ্ন যি দলংখনৰ ঠাই সেই ঠাইটুকুৰা আমি আপোনালোকক দেখুৱাই আছোঁ এতিয়া আমি তালৈ গৈ আছোঁ অকণমান আমাৰ যিটো ৰাস্তা আমি যি বাটেৰে গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ বাটটো অকণমান দেখাই দিয়ক বিন্দাছ অলপ সময়ৰ পাছত এতিয়া কুঁৱলীৰ আৱৰণটো আছে অলপ সময়ৰ পাছতে সূৰ্যৰ কিৰণে কুঁৱলীৰ আৱৰণটো ফালি পেলাব লগে লগে আৰু ভাল লগা হৈ আহিব মুহূৰ্তবোৰ সঁচাকৈ কিবা এটা ভাল লাগিছে এনেকুৱা অনুভৱ হোৱা নাই যে আমি আজি গোটেই নিশা টোপনি ক্ষতি কৰি এই মুহূৰ্তত ৰাতিপুৱা আমি গাড়ীত আহি আছোঁ এনেকুৱা অনুভৱ হোৱা নাই মোৰতো একেবাৰে হোৱা নাই বোধকৰো আপোনাৰো হোৱা নাই মাইনাৰ আছে নেকি মাইনাৰটো হৈছে মাইনাই নোৱাৰাত আহিছে ব্লেংকেটৰ তলৰ পৰা উঠি অহা খংটো আমি বুজি পাওঁ মাজে মাজে মানুহটো চাইলেণ্ট হৈ দিয়ে মাইনা
টোপনি লাগিছে নেকি হে শিখৰ এক পেকেট শিখৰ খাই দিবা দিয়া গৰম পাই আছো ইটো পাই আছে ইটো পাই পেলাই মানে মানুহটো মাইটো চাইলেণ্ট হৈ আহিছে পুৰা ন অলপ পাছত তোমাৰ গাড়ী পৰা নমাই ঠাণ্ডা দি আছো ৰবা এই নামিম এতিয়া নদী পাৰত নামিলে ঠাণ্ডা লাগিব ৰবা আমি আহি ব্ৰহ্মপুত্ৰৰ পাৰ পাইছোহি আৰু মাত্ৰ কেইছেকেণ্ডমানৰ পাছতে ব্ৰহ্মপুত্ৰৰ পাৰ পামহি এইটো ভিজুৱেলটো খুব ধুনীয়া লাগে এইখিনি চাই আমি গাড়ী ৰাখিছো আমি গোটেইকেইজন নামিম অলপ ঠাণ্ডা পাম মাইনে ঠাণ্ডা পাব মাইনে পুৰা এনজয় কৰি আহিছিলে বঢ়িয়া জেগা হয় এতিয়া আমি যেতিয়া থিয় হৈ আছো এয়া হৈছে জাঁজি আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল এইখন জাঁজি আহি পেলাই এইটো ব্ৰহ্মপুত্ৰৰ এটা ধাৰ এই জাঁজিখন আহি ব্ৰহ্মপুত্ৰত লাগিছেহি এটা উঠালো এতিয়া ঘৰত গৈ পেলাই পুৰা মস্তিছে খাব লাগিব নালাগে দেখাবা আপুনি ঠাণ্ডা লাগিছিল এতিয়া মাইনা ঠাণ্ডা নাই দেখিছেনে কালাৰ মজা কালাৰ আছে এতিয়া ঠাণ্ডা আছে ব্ৰহ্মপুত্ৰৰ পৰা ফুৰিলো আহোঁতে মাইনা একদম পুৰা টোপনি একদম ব্লেংকেটৰ পৰা ওলাই আহিছে কুচি মুচি খাই আছিল এতিয়া নেকি আৰি মাছ তুলি দিলো হাতত এতিয়া চবচে আগত মাইনা গৈ আছে আমি এতিয়া ঘৰত গৈ আছো ব্ৰহ্মপুত্ৰৰ পৰা ফূৰ্তি কৰিলো দেখা আছো এতিয়া আমি ঘৰলৈ যাওঁ মানে আৰি মাছে আমাৰ খুব এক্সাইটেড কৰি আছে ঘৰলৈ গৈ আৰি মাছটো পুৰা এনজয় কৰি লওঁ এতিয়া আপুনি কওক আৰি মাছৰ লগত কি দি খাব মানে কিহেৰে আৰি মাছৰ জোল খাব জুতিকা পিছফালে আছে জুতিকা কি খাবা কি খাবি এতিয়া মাছটোতো আহি গ'ল এতিয়া আমাক মাছৰ জুতিটো কিহেৰে আমি ল'ম সেইটো লাগে উজনিৰ মতে চলিব নে নামনিৰ মতে চলিব এতিয়া এইটো কথা আহি গ'ল উজনি নামনি বোলা কথা নাই পাপৰ মতে হ'ব আমি খাম এতিয়া পাপৰ মতে হ'ব ন তেতিয়াহ'লে আৰি মাছৰ লগত ঔটেঙাৰ আঞ্জা খুব ভাল লাগে বঢ়িয়া ক'ব উঠিলো মই ঔটেঙা আৰু আৰি মাছ যদি সেইটো নকৰে তেতিয়াহ'লে অল্টাৰনেট আছে ঘৰৰ বাৰীৰ জাতিলাও কণ বিলাহী আৰি মাছ একেবাৰে নমোৱাৰ আগে আগে অকণমান ধনিয়া বঢ়িয়া লাগিব